মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ এটি নতুন পাঠ অধ্যয়ন কৰিম। ইতিমধ্যে আমি পঞ্চম পাঠলৈকে পঢ়িলোঁ, গতিকে আজি আমি ষষ্ঠ পাঠটো পঢ়িম। ষষ্ঠঃ পাঠঃ ভাতৃস্নেহস্তু দুৰ্লভঃ। অৰ্থাৎ এই পাঠটোৰ নাম হৈছে ভাতৃস্নেহস্তু দুৰ্লভঃ। অৰ্থাৎ ভাতৃস্নেহ অৰ্থাৎ ভাতৃস্নেহ, ভাইৰ ককাইৰ ভাইৰ যি মৰম সেয়া কি বুলি কৈছে? দুৰ্লভ, অৰ্থাৎ সহজতে পোৱা নাযায়, দুৰ্লভ। অৰ্থাৎ ককাই ভাইৰ যি মৰম স্নেহ, প্ৰকৃত যি মৰম স্নেহ সেয়া পোৱাটো অতি সহজ নহয়, গতিকে বহুত দুৰ্লভ। কিন্তু তেনেকুৱা এক দুৰ্লভ আমি স্নেহ বা মৰম আমি এই পাঠটোত দেখিবলৈ পাম। আৰু সেয়া কাৰ কথা কোৱা হৈছে আমি এই অসমীয়া কথাখিনি পঢ়িলেই গম পাম। চোৱা, এই পাঠটোত থকা নাট্যাংশখিনি মহাকবি ভাসৰ দ্বাৰা ৰচিত প্ৰতিমা নাটকম নামৰ নাটকখনৰ ৪ৰ্থ অংকৰ পৰা লোৱা হৈছে। অৰ্থাৎ সংস্কৃতৰ মহাকবি ভাসৰ দ্বাৰা ৰচিত এখন নাটক প্ৰতিমা নাটকম, আৰু এই নাটকখনৰ ৪ৰ্থ অংকৰ পৰা এই পাঠটি লোৱা হৈছে। পিতৃৰ আজ্ঞা পালন কৰি শ্ৰী ৰামচন্দ্ৰ ভাতৃ লক্ষ্মণ আৰু পত্নী সীতাৰ সৈতে বনবাসলৈ গৈছিল। কৈকেয়ী পুত্ৰ ভৰতে মোমায়েকৰ ঘৰৰ পৰা নিজ ৰাজ্যলৈ উভতি আহোঁতে এই খবৰটো পালে। তেওঁ মন্ত্ৰী সুমন্ত্ৰক লগত লৈ তেওঁ ৰামক বিচাৰি বনলৈ গৈছিল আৰু ৰামক লগ পাই অযোধ্যালৈ ঘূৰি আহিবলৈ অনুৰোধ কৰিলে। কিন্তু ৰাম ঘূৰি আহিবলৈ অমান্তি হোৱাত ভৰতে তেওঁৰ পাদুকা জোৰকে আনি সিংহাসনত থবলৈ বিচাৰিলে। ৰামে ভৰতক সন্মতি প্ৰদান কৰিলে। ভৰতৰ প্ৰতি আকৰ্ষণীয় চৰিত্ৰৰ জ্যেষ্ঠ ভাতৃৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা এই পাঠটিত সুন্দৰকৈ ফুটাই তোলা হৈছে। অৰ্থাৎ ভৰতে ৰামৰ প্ৰতি যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা আৰু মৰম এই পাঠটিত ফুটাই তোলা হৈছে আৰু পাঠটিত সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। গতিকে এই কথাখিনি আমি ৰামায়ণৰ যুগৰ যি ৰাম আৰু ভৰতৰ, ৰাম লক্ষ্মণ ভৰত এইসকলৰ যি জীৱন গাথা বা তেওঁলোকৰ যি ইজনে আনজনৰ প্ৰতি মৰম স্নেহ শ্ৰদ্ধা ভক্তি, এই সকলোখিনি আমি ৰামায়ণত উল্লেখ কৰা আছে। তাৰে এটি মহাকবি ভাসৰ দ্বাৰা ৰচিত প্ৰতিমা নাটকম নাটকৰ পৰা তুলি দিয়া হৈছে। অৰ্থাৎ কথাখিনি সেইখিনি ইয়াত নাটকৰ ৰূপত দিয়া হৈছে আৰু সেইটোৱে আমাৰ পাঠ হিচাপে ইয়াত দিছে। এতিয়া আমি মূল পাঠটো কি আছে চাওঁ আহা। ততঃ প্ৰবিশতি ভৰতো ৰথেন সুমন্ত্ৰঃ সুতচ্চ। ততঃ অৰ্থাৎ তাৰ পিছত প্ৰবিশতি প্ৰৱেশ কৰিলে। কোন প্ৰৱেশ কৰিলে? ভৰতঃ। ৰথেন সুমন্ত্ৰঃ সুতচ্চ, ৰথেনৰ ৰথৰ দ্বাৰা, অৰ্থাৎ ৰথত কোন কোন আহিছে? সুমন্ত্ৰ আৰু সুতঃ। অৰ্থাৎ তাৰ পিছত ভৰত মন্ত্ৰী সুমন্ত্ৰ ৰথচালক সুতৰ সৈতে প্ৰৱেশ কৰিলে। অৰ্থাৎ ইয়াত নাট্য ৰূপত দিছে, গোটেই দৃশ্যটো বৰ্ণনা কৰিছে নাটকৰ ৰূপত। ভৰতঃ, এতিয়া ভৰতে ক'লে ভূস্তাত ক তত্ৰ ভৱান মম আৰ্যু ৰামঃ। ভৰতে প্ৰশ্ন কৰিছে তাত, ইয়াতে ভূ তাত, তাত মানে ডাঙৰক কৰা সম্বোধন, আমি যিটো পিতা বুলিও ক'ব পাৰোঁ। সেই পিতা ক তত্ৰ ভৱান মম আৰ্যু ৰামঃ, ক মানে ক'ত, ক'ত মোৰ মহাশয় পূজ্য ৰামচন্দ্ৰ, অৰ্থাৎ মোৰ পূজ্য মহাশয় ৰামচন্দ্ৰ ক'ত আছে? আৰ্য মানে ইয়াত এটা সন্মানজনক শব্দ, মহাশয় বুলি আমি ক'ব পাৰোঁ। কোৱা আছো মহাৰাজস্য প্ৰতিনিধি, আৰু ক'ত এই মহাৰাজৰ প্ৰতিনিধি। কোৱা সন্নিদৰ্শনম সাৰৱতাম, আৰু কোৱা ক'ত সন্নিদৰ্শনম, সন্নিদৰ্শনম মানে উত্তম দৰ্শন, সাৰৱতাম মানে শ্ৰেষ্ঠসকলৰ, অৰ্থাৎ ক'ত সেই শ্ৰেষ্ঠসকলৰ উত্তম নিদৰ্শন ক'ত। অৰ্থাৎ কোৱা তত্ৰ পাত্ৰম যশস্য, আৰু কোন সেইজন যশস্যাৰ পাত্ৰ, অৰ্থাৎ ক'ত সেই যশস্যাৰ পাত্ৰ ক'ত আছে। কোৱা আছো সত্যম অনুব্ৰতঃ, আৰু ক'ত এই সত্যৰ অনুগামী, অনুব্ৰত মানে সত্যক যিয়ে সদায় পালন কৰে, সত্যৰ অনুগামী, অৰ্থাৎ সত্যৰ অনুগামী এওঁ ক'ত। অৰ্থাৎ এই গোটেই গুণখিনি যিখিনি কৈছে যে মহাশয় ৰামচন্দ্ৰ ক'ত, মহাৰাজৰ প্ৰতিনিধি ক'ত আছে, শ্ৰেষ্ঠসকলৰ ভিতৰত উত্তম নিদৰ্শন ক'ত, এই সকলোবোৰ যশস্যাৰ পাত্ৰ বা সত্যৰ অনুগামী সকলোবোৰ ৰামৰ বিষয়ে বৰ্ণনা কৰিছে। ভৰতে সুধিছে। ইয়াৰ পিছত চোৱা, সুমন্ত্ৰঃ অৰ্থাৎ মন্ত্ৰী সুমন্ত্ৰই ক'ব এতিয়া, কুমাৰ এইতস্মিন আশ্ৰম পদে, সেই কুমাৰ এই আশ্ৰমতে আছে, এইতস্মিন আশ্ৰম পদে, ইয়াত এইতস্মিন হ'ব এইটো। অত্ৰ ৰামচ্চ সীতা চ লক্ষ্মণচ্চ মহায়শাঃ সত্যম শীলম চ ভক্তিচ্চ য়েষু বিগ্ৰহৱৎ স্থিতা। কি কৈছে ইয়াত? অত্ৰ ৰামচ্চ, ৰাম আৰু সীতা আৰু লক্ষ্মণ কিদৰে আছে? মহাযশস্যাশালী, মহায়শা অৰ্থাৎ ৰাম লক্ষ্মণ সীতা এই সকলোবোৰ মহাযশস্যাশালী, কিদৰে আছে?
সত্যম শীলম চ ভক্তি চ য়েষু মানে য'ত যিসকলৰ তাত বিগ্ৰহবত মানে বিগ্ৰহৰ দৰে মূৰ্তিৰ দৰে স্থিতা মানে আছে, অৰ্থাৎ এইসকল অৰ্থাৎ ৰাম লক্ষ্মণৰ সীতা এইসকলৰ তাত কি আছে? সত্যম অৰ্থাৎ সত্যতা সততা, শীলতা অৰ্থাৎ চৰিত্ৰ আৰু ভক্তি এই সকলোবোৰ মূৰ্তিৰ দৰে থিয় হৈ মূৰ্তিৰ দৰে স্থিত হৈ আছে। অৰ্থাৎ ৰাম লক্ষ্মণ আৰু সীতা, ৰাম সীতা আৰু লক্ষ্মণ যিদৰে মহাযশস্যাশালী আৰু তেওঁলোকৰ গাত কি আছে? সত্য, শীলতা আৰু ভক্তি বিগ্ৰহৰ দৰে মূৰ্তিৰ দৰে স্থিত হৈ আছে। ভৰতঃ তেন হি স্থাপ্যতাম ৰথঃ তেনেহ'লে ৰথ ৰখোৱা। সুতঃ য়দ আজ্ঞাপয়তি আয়ুষ্মান মহাশয়ে যিদৰে আজ্ঞা কৰিছে তথা কৰোতি আৰু সেইদৰে কৰিলে। ভৰতঃ ভূঃ तात হে পিতা নিবেদ্যতাম ৰাজ্যলুব্ধায়াঃ কৈকেয়্যাঃ পুত্ৰো ভৰতঃ প্ৰাপ্ত ইতি যে নিবেদ্যতাম নিবেদন কৰা যে ৰাজ্যলুব্ধায়াঃ ৰাজ্যলোভী কৈকেয়্যাঃ পুত্ৰঃ কৈকেয়ীৰ পুত্ৰ ভৰত আহিছে। অৰ্থাৎ তুমি জনোৱা যে ৰাজ্যলোভী কৈকেয়ীৰ পুত্ৰ ভৰত আহি উপস্থিত হৈছে। সুমন্ত্ৰঃ কুমাৰ ন অহমেব বক্তুম সমৰ্থ সুমন্ত্ৰই ক'লে হে কুমাৰ মই এনেদৰে ক'বলৈ সমৰ্থ নহয়। ভৰতঃ তস্মাৎ তিষ্ঠতু তাতঃ ভৰতে ক'লে যে তেনেহ'লে পিতা আপুনি ৰ'ব, তিষ্ঠতু আপুনি ৰওক, অহমেব নিবেদয়িষ্যে ময়েই নিবেদন কৰোঁ, অহমেব নিঘৃণঞ্চ কৃতঘ্নঞ্চ প্ৰাকৃতঃ প্ৰিয়সাহসঃ ভক্তিমনাগতঃ কচ্চিৎ কথম তিষ্ঠতু ইয়াতু ইতি কি কৈছে? নিঘৃণঞ্চ কৃতঘ্নঞ্চ অৰ্থাৎ নিঘৃণঞ্চ মানে নিষ্ঠুৰ আৰু কৃতঘ্ন আৰু লগতে কৈছে যে প্ৰাকৃতঃ প্ৰিয় সাহস সাধু আৰু উদণ্ড কিন্তু ভক্তিমনাগত য'ত নেকি ভক্তি বিদ্যমান আৰু সেইজনেই আহিছে। কচ্চিৎ কোনো এজন আহিছে, কথম তিষ্ঠতু ইয়াতু ইতি কওক তেওঁ ৰ'বনে যাব। অৰ্থাৎ ভৰতে নিজৰ বিষয়ে কৈছে যে নিষ্ঠুৰ কৃতঘ্ন সাধু আৰু উদণ্ড কিন্তু ভক্তিমান কোনো এজন আহিছে, তেওঁ এতিয়া ৰ'ব লাগিবনে যাব লাগিব এই কথাটো ভৰতে নিবেদন কৰিছে, নিজে কৈছে। ততঃ প্ৰবিশতি ৰামঃ সীতা লক্ষ্মণাভ্যাম এইটো ব্ৰেকেটত দিয়া আছে, সেইখিনি সময়তে যেতিয়া ভৰতে ক'লে সেইখিনি সময়তে তাৰপিছতে ৰাম লক্ষ্মণ আৰু সীতাৰ সৈতে প্ৰৱেশ কৰিলে। ৰামঃ আকৰ্ণ্য সহৰ্ষম ৰামে আকৰ্ণ্য মানে শুনি, সহৰ্ষম মানে আনন্দিত হৈ। সৌমিত্ৰে কিম শৃণুষি ইয়াত সৌমিত্ৰে মানে সুমিত্ৰানন্দন অৰ্থাৎ লক্ষ্মণক কৈছে কিম শৃণুষি কি শুনিছোঁ, শুনিছানে তুমি? কিম শৃণুষি তুমি শুনিছানে? ঐ বিদেহ ৰাজপুত্ৰী হে বৈদেহী, বিদেহ ৰজাৰ পুত্ৰী অৰ্থাৎ বিদেহ ৰাজপুত্ৰী মানে বৈদেহী সীতাক কৈছে। ত্বমপি শৃণুষি তুমিও শুনিছানে? বৎস লক্ষ্মণ হে বোপা লক্ষ্মণ দৃশ্যতাম তাৱৎ তেনেহ'লে চোৱাচোন। লক্ষ্মণ অৰ্থাৎ ৰামে লক্ষ্মণক ক'লে যে হে সৌমিত্ৰ তুমি শুনিছানে? সেই বিদেহী সীতাকো ক'লে তুমিও শুনিছানে? লক্ষ্মণক চাবলৈ ক'লে কোন আহিছে। লক্ষ্মণ য়দ আজ্ঞাপয়তি আৰ্যঃ আপুনি যিদৰে আজ্ঞা কৰিছে মহাশয় পৰিক্ৰামতি অৰ্থাৎ তাৰ পৰা যাবলৈ ধৰিলে। ভৰতম বিলোক্য ভৰতক দেখা পায়। অয়ম আৰ্যো ৰামঃ আৰে ইয়াৰ এখন মহাশয় ৰাম। ন ৰূপ সাদৃশ্যম নহয় ৰূপৰ সাদৃশ্যহে। সুমন্ত্ৰম দৃষ্ট সুমন্ত্ৰলৈ চাই সুমন্ত্ৰক দেখি। তাতঃ হে পিতা সুমন্ত্ৰই ক'লে কুমাৰো লক্ষ্মণঃ হে কুমাৰ লক্ষ্মণঃ সুমন্ত্ৰম বৃক্ষ লক্ষ্মণে ক'লে সুমন্ত্ৰম বৃক্ষ সুমন্ত্ৰলৈ চাই। তাত কুঅত্ৰ ভৱান পিতা এইজন কোন? কহ অত্ৰ ভৱান এইজন ইয়াত কোন? সুমন্ত্ৰঃ কুমাৰ অয়ম ভৰতঃ কুমাৰঃ সুমন্ত্ৰই ক'লে কুমাৰ এওঁ কুমাৰ ভৰত। তাৰপিছত ভৰতঃ আৰ্য অভিবাদয়ে ভৰতে ক'লে যে আৰ্য আপোনাক অভিবাদন জনাইছোঁ। লক্ষ্মণঃ এহি ইক্ষ্বাকু কুমাৰঃ লক্ষ্মণে ক'লে এহি আহা ইক্ষ্বাকু কুমাৰ আয়ুষ্মান ভৱ দীৰ্ঘজীৱী হোৱা। ভৰত অনুগ্ৰহীত অস্মি মই অনুগ্ৰহীত হৈছোঁ। লক্ষ্মণঃ কুমাৰ ইহ তিষ্ঠ লক্ষ্মণে ক'লে হে কুমাৰ ইহ তিষ্ঠ ইয়াতে ৰোৱা। ত্বৎ আগমনম আৰ্যায় নিবেদয়ামি তোমাৰ আগমনৰ বিষয়ে বাৰ্তা আৰ্যায় মানে
মহাশয়ক জ্যেষ্ঠজনক নিবেদন কৰোঁ জনাওঁ। ভৰতঃ আৰ্য অচিৰম ইদানীম অভিবাদয়িতুম ইচ্ছামি। ভৰতে ক'লে, হে মহাশয়, হে আৰ্য, সোনকালে এতিয়াই অভিবাদন জনাব বিচাৰোঁ। শীঘ্ৰম নিবেদ্যতাম, সোনকালে জনাওক। লক্ষ্মণ বাঢ়ম, বাঢ়ম মানে বৰ ভাল। উপেত্য, উপেত্য মানে ওচৰলৈ গৈ। জয়তু আৰ্য, আৰ্যৰ জয় হওক বা মহাশয়ৰ জয় হওক। ভাতৃবৎসল এয়ম তে দয়িতঃ ভ্ৰাতা ভৰতঃ আগতঃ। যে ভাতৃবৎসল, তোমাৰ মৰমৰ ভাতৃ ভৰত আহিছে। ৰাম বৎস লক্ষ্মণ কিমেৱম ভৰতঃ প্ৰাপ্তঃ। ৰামে ক'লে, বোপা লক্ষ্মণ, কি এয়া ভৰত আহিছে? লক্ষ্মণ আৰ্য অথ কিম। লক্ষ্মণে ক'লে, মহাশয় আৰু কি? সীতা আৰ্যপুত্ৰ কিম ভৰতঃ আগতঃ। সীতাই সুধিলে, আৰ্যপুত্ৰ কি ভৰত আহিছে? ৰাম মৈথিলী অথ কিম। ৰামে ক'লে, মৈথিলী আৰু কি? অৰ্থাৎ মিথিলাৰ ৰাজপুত্ৰৰ জীয়ৰীৰ কাৰণে সীতাক মৈথিলী নামেৰে সম্বোধন কৰিছে ইয়াত। লক্ষ্মণ আৰ্য কিম প্ৰবিশতু কুমাৰঃ। লক্ষ্মণে ক'লে, আৰ্য কি কুমাৰে প্ৰৱেশ কৰক নে? তেওঁ সুধিলে লক্ষ্মণে ৰামক। ৰাম বৎস লক্ষ্মণ গচ্ছ সৎকৃত্য শীঘ্ৰম প্ৰৱেশ্যতাম কুমাৰঃ। ৰামে ক'লে, বোপা লক্ষ্মণ, যোৱা, সা সৎকাৰে সোনকালে কুমাৰক প্ৰৱেশ কৰোৱা। লক্ষ্মণ য়দ আজ্ঞাপয়তু আৰ্য। আপুনি যিদৰে আদেশ কৰিছে মহাশয়। ৰাম অথবা তিষ্ঠ ত্বম। ৰামে ক'লে, নহ'লে তুমি ৰোৱা। তিষ্ঠ ত্বম ইয়ম সীতা মাতা এব ভাৱম তনৈ নিবেশ্য মান হেতু স্বয়ং গচ্ছতু। ইয়ম সীতা মাতা এব, অৰ্থাৎ মাতেব, মাতা ইব মাতেব, অৰ্থাৎ এই সীতাই মাতা ইব মাতৃৰ দৰে ভাৱম তনৈ নিবেশ্য, ভাৱম মাতৃৰ ভাৱ, তনৈ তনয়া মানে সন্তান, নিবেশ্য মানে নিবেশ কৰা, নিবেদন কৰা, অৰ্থাৎ এই সীতাই মাতৃৰ পুত্ৰৰ প্ৰতি থকাৰ দৰে মৰমৰ ভাৱ নিবেশ কৰি সন্মানৰ কাৰণে এই সীতা স্বয়ং গচ্ছতু নিজেই যাওক। মান হেতু মানে সন্মানৰ কাৰণে, অৰ্থাৎ মাতৃয়ে পুত্ৰৰ প্ৰতি দি থকা প্ৰেম, অৰ্থাৎ সীতা ভৰতৰ কাৰণে মাতৃস্বৰূপ, গতিকে এই সীতা নিজেই যাওক, তেওঁক পুত্ৰৰ প্ৰতি থকা মাতৃৰ যি স্নেহ সেই মৰম নিবেদন কৰি সীতা নিজে যাওক নিবেদন কৰিবৰ কাৰণে। সীতা য়দা আৰ্যপুত্ৰ আজ্ঞাপয়তি। যিদৰে আৰ্যপুত্ৰই আদেশ কৰিছে। সীতাই ক'লে, উত্থায় পৰিক্ৰম্য ভৰতম অৱলোক্য। উত্থায় মানে উঠি, পৰিক্ৰম কৰি, পৰিক্ৰম্য মানে পৰিক্ৰম কৰি, ঘূৰি পেলাই, ঘূৰি ভৰতম অৱলোক্য, ভৰতক দেখি, ভৰতক দেখা পালে। ততস্তাং ৱেলাম ইদানীম নিষ্ক্ৰান্ত আৰ্যপুত্ৰ। তেন্তে ততস্তাম এই ৱেলাম ইদানীম, ইদানীম ৱেলাম অৰ্থাৎ এই মুহূৰ্ততে আৰ্যপুত্ৰ বাহিৰলৈ ওলাল নেকি? নহি ৰূপসাদৃশ্য, অৰ্থাৎ ভৰতক দেখা পাই সীতাই ভাবিলে, ৰাম এইমাত্ৰ মোক ক'লে আৰু এইমাত্ৰ ৰাম বাহিৰলৈ ওলাল নেকি, আৰ্যপুত্ৰ বাহিৰলৈ ওলাল নেকি? তাৰপিছত কৈছে যে নহয় নহি ৰূপসাদৃশ্যম, ৰূপৰহে সাদৃশ্য, অৰ্থাৎ ভৰতকো দেখাত ৰামৰ দৰেই লাগিছে, অৰ্থাৎ একেই দেখিবলৈ। সুমন্ত্ৰ অয়ে বধূ। সুমন্ত্ৰই ক'লে, হেৰা বোৱাৰী, বধূ মানে বোৱাৰী। ভৰত অয়ে ইয়মত্ৰ ভৱতী জনক ৰাজপুত্ৰী। ভৰতে ক'লে, এয়া মহাশয় জনক ৰজাৰ জীয়ৰী। আৰ্যে অভিবাদয়ে ভৰতো অহম অস্মি। আৰ্যা অভিবাদন জনাইছোঁ, গ্ৰহণ কৰক, মই ভৰত, অহম ভৰতো অস্মি। সীতা সীতাই ক'লে, আত্মগতম, আত্মগতম মানে নিজকে নিজে ক'লে, নহি ৰূপমেব স্বৰয়োগোপি স এব। অকল ৰূপতেই নহয়, স্বৰয়োগ, স্বৰয়োগ মানে স্বৰতো, কণ্ঠস্বৰ, মাততো তেৱেই, অৰ্থাৎ ৰামৰ দৰেই। প্ৰকাশম প্ৰকাশ্যে ক'লে, বৎস চিৰঞ্জীৱ, বোপা চিৰকাল জীয়াই থাকা। ভৰত অনুগ্ৰহীত অস্মি, মই অনুগ্ৰহীত হৈছোঁ। সীতা এইহি বৎস ভাতৃ মনোৰথম পূৰয়। সীতাই ক'লে, আহা বাছা, ভাতৃৰ মনোৰথ পূৰ্ণ কৰা। সুমন্ত্ৰ প্ৰবিশতু কুমাৰঃ। কুমাৰ প্ৰৱেশ কৰা। ভৰত ৰামম উপগম্য। ভৰত ৰামৰ ওচৰলৈ গৈ আৰ্য অভিবাদয়ে ভৰতো অহমস্মি, অভিবাদন জনালো, মই ভৰত। ৰাম সহৰ্ষম এইহি ইক্ষ্বাকু কুমাৰ। ৰামে ক'লে যে সহৰ্ষম আনন্দিত হৈ, আহা ইক্ষ্বাকু কুমাৰ, স্বস্তি আয়ুষ্মান ভৱ, স্বস্তি তুমি দীৰ্ঘায়ু হোৱা। ভৰত অনুগ্ৰহীতো অস্মি, অনুগ্ৰহীত হৈছোঁ, হে নৃপ,
यावत् भवत् नियमावसानं भविष्यति तावत् ইহতে পাদমূলে ভৱেয়ম। অৰ্থাৎ यावत् যেতিয়ালৈকে ভৱদ নিয়মাৱসানম আপোনাৰ নিয়মৰ অৱসান হ'ব, অৰ্থাৎ আপোনাৰ প্ৰতিজ্ঞা যেতিয়ালৈকে থাকিব, অৰ্থাৎ আপোনাৰ প্ৰতিজ্ঞা শেষ হোৱালৈকে, তাবত ইহতে পাদমূলে ভৱেয়ম, তেতিয়ালৈকে মই আপোনাৰ পাদমূলে মানে আপোনাৰ ভৰিৰ তল অৰ্থাৎ চৰণ তলতেই থাকিম। অৰ্থাৎ যেতিয়ালৈকে আপোনাৰ প্ৰতিজ্ঞা শেষ নহ'ব তেতিয়ালৈকে মই আপোনাৰ চৰণ তলতে থাকিম, আপোনাৰ আদেশতেই থাকিম। অৰ্থাৎ আপোনাৰ প্ৰতিজ্ঞা মানে ৰামে যি বনবাস ল'বলৈ প্ৰতিজ্ঞা কৰিছে সেই অৱসান মানে শেষ হোৱা, নিয়ম মানে যিটো প্ৰতিজ্ঞা কৰিছে, অৰ্থাৎ আপোনাৰ প্ৰতিজ্ঞা শেষ হোৱালৈ আপোনাৰ চৰণ তলতেই থাকিম। পাদমূলে ভৱেয়ম। ৰামঃ মা এবম ময়িবম, অৰ্থাৎ মা এবম ৰামে কৈছে যে এনেদৰে নকবা। ন পৰিৰক্ষসি চেত স্বৰাজ্যম মে শাপিতঃ, যদি নিজ ৰাজ্য পৰিচালনা নকৰা তেনেহলে তুমি মোৰ অভিশপ্ত হবা। ভৰতঃ হন্ত অনুত্তৰম অভিহিতম, হাই উত্তৰহীন কৰিলে, মই এতিয়া অনুত্তৰম অৰ্থাৎ মোৰ হাতত উত্তৰ নাই আপুনি যেনেদৰে ক'লে। ভৱতু সময়তঃ তে ৰাজ্যম পৰিপালয়ামি, ঠিক আছে বাৰু সময়লৈ আপোনাৰ ৰাজ্য মই পৰিপালন কৰিম। ৰামঃ বৎস কহ সময়ঃ, ৰামে ক'লে যে বোপা কি সময়। ভৰতঃ মম হস্তে নিক্ষিপ্তম তব ৰাজ্যম চতুৰ্দশ বৰ্ষান্তে প্ৰতিগৃহীতুম ইচ্ছামি, মোৰ হাতত অৰ্পণ কৰা তোমাৰ ৰাজ্য 14 বছৰৰ অন্তত মই পুনৰ তোমাক ঘূৰাই দিবলৈ ইচ্ছা কৰোঁ। অৰ্থাৎ তুমি যে মোক ৰাজ্য দিলা 14 বছৰৰ যি প্ৰতিজ্ঞা, 14 বছৰৰ অন্তত মই আকৌ তোমাক তোমাৰ ৰাজ্য ঘূৰাই দিম। ৰামঃ এইবমস্তু, ৰামে ক'লে যে সেয়াই হওক, এইদৰেই হওক। ভৰতঃ আৰ্য অন্যমপি ওৰম হৰ্তুম ইচ্ছামি, ভৰতে ক'লে যে হে মহাশয় আন এটি বড়ো লভিবলৈ লাভ কৰিবলৈ বিচাৰোঁ, হৰ্তুম ইচ্ছামি। ৰাম বৎস কিম ইচ্ছসি, ৰামে ক'লে যে বোপা কি বিচাৰা। ভৰত এইতে পাদোপভুক্তে তব পাদুকে মে প্ৰযচ্ছ, অৰ্থাৎ ভৰতে ক'লে যে এইতে পাদ উপভুক্তে অৰ্থাৎ তোমাৰ চৰণে উপভোগ কৰা এই খৰমযোৰ, অৰ্থাৎ তুমি পাদুকাযোৰ বা খৰমযোৰ মে প্ৰযচ্ছ মোক দিয়া, মোক প্ৰদান কৰা। অৰ্থাৎ চৰণে উপভোগ কৰা, তোমাৰ যি চৰণ আছে, তোমাৰ যি ভৰি আছে, ভৰিয়ে উপভোগ কৰা এই তোমাৰ খৰমযোৰ মোক প্ৰদান কৰা। মে প্ৰযচ্ছ মানে মে মানে মোক, প্ৰযচ্ছ মানে প্ৰদান কৰা। সীতা আৰ্যপুত্ৰ ননু দিয়তে খলু প্ৰথম ইয়াচনম ভৰতায়, সীতাই ক'ল যে আৰ্যপুত্ৰ প্ৰথমে ভৰতক বিচৰাটো প্ৰদান কৰক। ৰামঃ তথাস্তু, ৰামে ক'লে সেই হওক। বৎস গৃহ্যতাম, বোপা গ্ৰহণ কৰা বা লোৱা বা গ্ৰহণ কৰা। ভৰতঃ অনুগ্ৰহীতো অস্মি, ভৰতে ক'লে যে মই অনুগ্ৰহীত হলো। পাদুকে গ্ৰহণম কৰোতি, পাদুকাযোৰ অৰ্থাৎ পাদুকে ইয়াত দ্বিবচনত আছে, অৰ্থাৎ পাদুকা বা খৰম সদায় দুপাত থাকে, গতিকে এযোৰ বা দুপাত থাকে, গতিকে ইয়াত দ্বিবচন আছে, পাদুকে কৈছে সেইকাৰণে আচলতে পাদুকে গ্ৰহণম কৰোতি অৰ্থাৎ পাদুকা খৰমযোৰ গ্ৰহণ কৰে। ইতি সৰ্বে নিষ্ক্ৰান্তা, আৰু ইয়াৰ পিছত সকলোৱে নিষ্ক্ৰান্ত মানে প্ৰস্থান কৰে। অৰ্থাৎ ইয়াতেই এই যি নাটক আছে ইয়াতে অন্ত পৰিছে। গতিকে এই গোটেই কাহিনীটোত আমাক বৰ্ণনা কৰিছে ৰাম আৰু লক্ষ্মণৰ যি ভাতৃস্নেহ, এই যি মৰম, যি সন্মান, শ্ৰদ্ধা, এই সকলোবোৰ পোৱাটো অতি দুৰ্লভ। গতিকে এনেকুৱা ককাই ভাই মৰম পোৱাটো অতি দুৰ্লভ, সেইকাৰণে কৈছে যে ভাতৃস্নেহস্তু দুৰ্লভ বুলি পাঠটোৰ নামটোৱেই তেনেদৰে দিছে। গতিকে আশা ৰাখিছোঁ তোমালোকে এইখিনি অৰ্থ বুজি পাইছা ধুনীয়াকৈ পাঠটিৰ। মই প্ৰতিটো শাৰীৰে বাক্যৰে অৰ্থ কৈ দিছোঁ, তোমালোকে অৰ্থখিনি শুনি বহীত লিখি ল'বা সেইদৰেই। গতিকে কথাখিনি তোমালোকে কেইবাবাৰ পঢ়িলে নিশ্চয় বুজি পাবা। গতিকে এই পাঠটো মূল কথাখিনি ইয়াতেই সামৰিছোঁ। এতিয়া ইয়াৰ পিছত আমি ইয়াৰ প্ৰশ্ন উত্তৰখিনি অনুশীলনী। তলৰ প্ৰশ্নবোৰৰ উত্তৰ সংস্কৃতত দিয়া। মহাৰাজস্য প্ৰতিনিধি কহ, মহাৰাজৰ প্ৰতিনিধি কোন? মহাৰাজস্য প্ৰতিনিধি ৰামঃ, মহাৰাজৰ প্ৰতিনিধি হ'ল ৰাম। লক্ষ্মণঃ ভৰতম বিলোক্য কিম চিন্তয়তি, লক্ষ্মণে ভৰতক দেখা পাই কি চিন্তা কৰিছে। লক্ষ্মণঃ ভৰতম বিলোক্য ৰূপসাদৃশ্যাৎ ভৰতম তু ৰাম ইতি চিন্তয়তে, অৰ্থাৎ লক্ষ্মণে ভৰতক দেখা পাই ৰূপসাদৃশ্যতাৰ কাৰণে ভৰতকে ৰাম বুলি ভাবিছিল আৰু সেই কথাই চিন্তা কৰিছিল, ৰাম বুলি চিন্তা কৰিছিল। ভৰতস্য স্বাগতাৰ্থম কা গচ্ছতি,
ভৰতৰ স্বাগতৰ কাৰণে কোন গৈছিল? ইয়াতে বৰ্তমান কালতে আছে কোন গৈছে। ভৰতস্য স্বাগতাৰ্থম সীতা গচ্ছতি, অৰ্থাৎ ভৰতৰ স্বাগতৰ কাৰণে সীতা গৈছে। ভ্ৰাতৃ মনোৰথম পূৰয়, অত্ৰ ভ্ৰাতৃ শব্দেন কহ বোধ্যতে, ভাতৃ মনোৰথ পূৰণ কৰক। ইয়াত অৰ্থাৎ এই শব্দটোৰে ভাতৃ শব্দৰে কাক বুজোৱা হৈছে? ভাতৃ মনোৰথম পূৰয় অত্ৰ ভাতৃ শব্দেন ৰামঃ বুধ্যতে, অৰ্থাৎ ইয়াত ভাতৃ শব্দৰ দ্বাৰা ৰামক বুজোৱা হৈছে। ভৰতঃ কুত্ৰ স্থাতুম ইচ্ছতি, ভৰতে ক'ত থাকিবলৈ ইচ্ছা কৰিছিলে? ভৰতঃ ৰামস্য পাদমূলে স্থাতুম ইচ্ছতি, ভৰত ৰামৰ পাদমূল অৰ্থাৎ চৰণ তলত থাকিব ইচ্ছা কৰিছিলে। 2 নম্বৰ প্ৰশ্ন, তলৰ শব্দসমূহৰ ব্যুৎপত্তি নিৰ্ণয় কৰা। শব্দসমূহ ক'ৰ পৰা আহিছে, কেনেদৰে হৈছে সেয়া নিৰ্ণয় কৰিব দিছে। প্ৰাপ্তঃ, অৰ্থাৎ প্ৰ উপসৰ্গ আপ ধাতুক ত প্ৰত্যয় পুলিংগ সুব বিভক্তি, সু বিভক্তি আছে। নিবেদয়িষ্যে, নি বিদ ধাতু নিচ প্ৰত্যয় ঋত লকাৰ উত্তম পুৰুষ একবচন। দৃশ্যতাম, দৃশ ধাতু লুট তাম কৰ্মবাচ্যত আছে। অনুগৃহীতঃ, অনু উপসৰ্গ গ্ৰহ ধাতুক ত প্ৰত্যয় পুলিংগ প্ৰথমা একবচন। নিষ্ক্ৰান্তঃ, নি উপসৰ্গ ক্ৰম ধাতু ত প্ৰত্যয় পুলিংগ প্ৰথমা একবচন। 3 নম্বৰ প্ৰশ্ন, ল্যপ প্ৰত্যয়ান্ত শব্দবোৰৰ তলত উদাহৰণত দেখুৱাৰ ভাঙি দেখুওৱা, অৰ্থাৎ ল্যপ প্ৰত্যয় যুক্ত শব্দবিলাক দিয়া হৈছে ইয়াত, এইবোৰ আমাক ভাঙি দেখুৱাব দিছে। এটা উদাহৰণ দিছে, আগম্য আ উপসৰ্গ গম ধাতু ল্যপ প্ৰত্যয়, অৰ্থাৎ শেষত ল্যপ প্ৰত্যয়ৰ শেষত য় বা য়কাৰ এনেকুৱা ধৰণৰ থাকে, আমি চালেই গম পাম। আকৰ্ণ্য, আ উপসৰ্গ কৰ্ণী ধাতু ল্যপ প্ৰত্যয়। বিলোক্য, বি উপসৰ্গ লোকি ধাতু ল্যপ প্ৰত্যয়। বীক্ষ্য, বি উপসৰ্গ ইক্ষ ধাতু ল্যপ প্ৰত্যয়। উপেত্য, উপসৰ্গ ই ধাতু ল্যপ প্ৰত্যয়। উপেত্য হ'ল উত্থায়, উপসৰ্গ স্থা ধাতু ল্যপ প্ৰত্যয়। উপগম্য, উপসৰ্গ গম ধাতু ল্যপ প্ৰত্যয়। পৰিক্ৰম্য, পৰি উপসৰ্গ ক্ৰম ধাতু ল্যপ প্ৰত্যয়। অৱলোক্য, অৱলোকি ল্যপ প্ৰত্যয়। সৎকৃত্য, সৎ কৃ ধাতু ল্যপ প্ৰত্যয়। এতিয়া তলৰ প্ৰশ্নসমূহৰ 4 নম্বৰ প্ৰশ্ন, লট লকাৰলৈ পৰিৱৰ্তন কৰা, অৰ্থাৎ ইয়াত বৰ্তমান কাললৈ আমাক পৰিৱৰ্তন কৰিব দিছে। এটা উদাহৰণ দিছে যে প্ৰবিশন্তু লট লকাৰ আছে, প্ৰবিশতি লট লকাৰ, অৰ্থাৎ তিত হন্তি চিত হত আমি এইটো লট লকাৰলৈ আনিব লাগিব। তিষ্ঠতু, এইটো লট লকাৰত হ'ব তিষ্ঠতি। ইয়াতু ইয়াতি তিষ্ঠ তিষ্ঠসি। আজ্ঞাপয়তু আজ্ঞাপয়তি ভৱ ভৱসি, মধ্যম পুৰুষত আছে। নিবেদ্যতাম নিবেদ্যতে গচ্ছ গচ্ছসি। এইকেইটা হ'ল। ইয়াৰ পিছত আছে 5 নম্বৰ প্ৰশ্ন, তলত দিয়া পদসমূহত যোগ হোৱা প্ৰত্যয়সমূহৰ নাম লিখা। কি কি প্ৰত্যয় আছে সেইটো আমাক বিচাৰি উলিয়াব দিছে আৰু নাম লিখিব দিছে। এটা উদাহৰণ দিছে, ৱক্তুম ৱচ ধাতু যোগ তুমুন প্ৰত্যয়, তুমুন মানে তুমুন প্ৰত্যয়। দৃষ্ট্বা, দৃশ ধাতু টচ প্ৰত্যয়। প্ৰাপ্তঃ, প্ৰ উপসৰ্গ আপ ধাতু ত প্ৰত্যয়। অভিবাদয়িতুম, অভিবাদ ধাতু নিচ প্ৰত্যয় আৰু নিচ আৰু তুমুন প্ৰত্যয়। হৰ্তুম, হ্ৰী ধাতু তুমুন প্ৰত্যয়। 6 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ততঃ, ততঃ মানে তাৰপিছত, ততঃ প্ৰবিশতি একঃ চৌৰঃ, তাৰপিছত এটা চোৰ প্ৰৱেশ কৰিলে। ক, ক মানে ক'ত। যদুপতেহি মথুৰাপুৰী ক গতা, অৰ্থাৎ যদুপতিৰ মথুৰাপুৰী ক'ত গ'ল বা ক'লৈ গ'ল। ভূ, ভূ মানে এটা সম্বোধন কৰা। ভূ মিত্ৰম পুস্তকম দদাতু, হে মিত্ৰ কিতাপখন দিয়া। কথম মানে কিদৰে। কথম আগচ্ছতি ভৱান, আপুনি কেনেদৰে বা কিদৰে আহিলে। অয়ম, অয়ম মানে এইজন, পুলিংগত অয়ম পুৰুষঃ মহান, এই পুৰুষজন মহান। তথা, যথা ইচ্ছতি তথা কৰোতু, অৰ্থাৎ যিদৰে ইচ্ছা কৰা সেইদৰেই কৰা। তথা কৰোতু বা তথা কুৰু। কহ, তত্ৰ কহ অস্তি, তাত কোন আছে। কহ মানে প্ৰশ্নবোধক। চেত, চেত মানে আমি ক'ব পাৰোঁ পঠিষ্যতি চেত সফলম ভৱিষ্যতি, যদি পঢ়া ভালদৰে তেনেহ'লে সফল হ'বা।
वारम वारम মানে বাৰু वारम गच्छतु বাৰু যোৱা গতিকে আমি প্ৰশ্নোত্তৰখিনি কৰিলো তোমালোকে প্ৰশ্নোত্তৰখিনি লিখি ল'বা অভ্যাস কৰিবা গতিকে এই পাঠটো আমাৰ ইয়াতে শেষ হৈছে ইয়াৰ পিছত আমি আকৌ নতুন পাঠ আৰম্ভ কৰিম